হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ভেন্দিৰ এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে মই অলপমান ভেন্দি লৈ লৈছোঁ, কেইফুটামান নহৰু, দুটা শুকান জলকীয়া আৰু কেইটামান গোটা জিৰা লৈ লৈছোঁ। অলপমান সৰিয়হ মই এনেদৰে তিয়াই ৰাখিছোঁ। মছলাৰ ভিতৰত 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ লৈছোঁ। এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল দি ল'ম আৰু মিঠাতেলখিনি মই ভালদৰে গৰম হৈ ল'বলৈ দিম। আৰু ইয়াতে মই কাটি ৰখা ভেন্দিখিনি মই এনেদৰে ফ্ৰাই কৰি ল'ম। ভেন্দিখিনি সম্পূৰ্ণকৈ ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰিলেই হ'ব। এয়া ভেন্দিখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি থ'ম। এতিয়া মই কেৰাহীখনত আৰু অকণমান মিঠাতেল দি দিছোঁ। শুকান জলকীয়া দুটা দি দিম আৰু গোটা জিৰা কেইটাও দি দিম। ইয়াতে মই দি পেলাই মই ভালদৰে অকণমান লৰাই দিম। আৰু ইয়াতে মই এটা ডাঙৰ চাইজৰ বিলাহী সৰু সৰুকৈ কাটি লৈ দি দিছোঁ। এই বিলাহীখিনি মই ভালদৰে ভাজি ল'ম যেতিয়ালৈকে বিলাহীখিনি ভালদৰে গলি নাযায়। ভালদৰে মই ভাজি লৈছোঁ। আৰু এতিয়া মই সৰিয়হ আৰু নহৰুৰ পেষ্টখিনি ইয়াতে দি দিম। আৰু লগতে মই এচামুচ হালধি গুড়ি আৰু সোৱাদ অনুসৰি অকণমান নিমখো দি দিম। ইয়াতে দি পেলাই মই ভালদৰে লৰাই দিম। আকৌ এয়া মছলাখিনি এনেদৰে মই ভালদৰে লৰাই দিছোঁ যাতে ভালদৰে মছলাখিনি মিহলি হৈ যায়। দেখিছেনে কালাৰটো কি ধুনীয়া হৈ পৰিছে। এনেদৰে মই মছলাখিনি অকণমান ভাজি ল'ম। আৰু ইয়াতে মই এচামুচ ধনিয়া পাউডাৰ দি দিম আৰু এচামুচ ৰেড চিলি পাউডাৰো দি দিছোঁ ইয়াতে। আৰু এইখিনি এতিয়া মই আকৌ এবাৰ ভালদৰে ভাজি ল'ম যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। আৰু মছলাখিনি যদি ভালদৰে মিক্স হৈ যায়, চব্জিখনো খাবলৈ বৰ ধুনীয়া হয়। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু ট্ৰাই কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। আৰু ইয়াতে এতিয়া মই অকণমান পানী এড কৰি দিছোঁ। আপোনালোকে পানী নিদিয়াকৈও বনাব পাৰিব। মই মছলাখিনি শুকাই যোৱাৰ বাবে অকণমান পানী দি দিছোঁ। আৰু এতিয়া মই ফ্ৰাই কৰি ৰখা ভেন্দিখিনি ইয়াতে দি দিম আৰু ভালদৰে এইখিনি লৰাই দিম যাতে ভেন্দিখিনিৰ মাজত মছলাখিনি ভালদৰে সোমাই যায়। এয়া দেখিছেনে চব্জিখন ফুলিবলৈ আৰম্ভ কৰিছে। এয়া ভেন্দি চব্জিখন ৰেডি হৈ গ'ল। আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি